हेलो बंधु बान्धवीসকল কি খবৰ ভালে আছে মই বৰ্তমান ভালে আছো আৰু বৰ্তমান মই চেন্নাইতে আছো এয়া আজি এখন সাগৰ মাছ আইছো এইটো খাবলৈ বহুত সোৱাদ হয় সেদিনাখনো খাইছিলো আজি কেনেকৈ বনাই আপোনালোকক দেখুৱাই দিম আপোনালোকে চাই থাকিব এয়া তেলখিনি গৰম হ'ব দিছে ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মাছখিনি ভাজি লম আজি বনাম ঠেকেৰা টেঙাখিনি তিয়াই থৈছোঁ দুবাৰ ধুইছোঁ ভালদৰে ধুই অলপ পানীত তিয়াই থৈছোঁ তেতিয়া অলপ টেঙাটো আহি যাব টেঙা হ'ব এয়া মাছ ভাজিম আৰু এতিয়া মাছ ভাজি টেঙাৰে বনাম আপোনালোকে চাই থাকিব এয়া মাছখিনি ভাজিবলৈ এনেকৈ আৰু ভাজি আছোঁ হোৱা নাই সম্পূৰ্ণ ভাজা তাৰপিছতে আৰু ভাজা হোৱাৰ পিছতে তাত হেৰি দিম অলপ পাঁচফোৰণ দিম তেলত তাৰপিছত পাঁচফোৰণ দি পেলাই অলপমান ভাজা হোৱাৰ পিছত তাত ৰাখি থোৱা সেই ঠেকেৰাখিনি আমি তিয়াই থৈছিলোঁ সেইখিনি বহাই দিম তাৰপিছত চাউলৰ গুড়ি দিলে বেছি ভাল হয় টেঙাৰ আঞ্জাত কিন্তু চাউলৰ গুড়ি বৰ্তমান নাই সেইকাৰণে আটা অলপমান দি দিম ভাজি আছোঁ এনেকৈ পাঁচফোৰণ দি দিলোঁ অলপমান ৰঙালাও হোৱাৰ পিছত যিখিনি ঠেকেৰা টেঙা থৈ দিছিলোঁ তাত এয়া জোখৰ অলপ পানী দিলোঁ তাত অলপ আটা গুড়ি দিলোঁ দি নিমখ ৰং গুড়া দি কেঁচা জলকীয়া কাটি দিছোঁ আৰু মাছখিনি দিছোঁ অলপ পিছত খাবলৈ কাৰণে হৈ যাব বন্ধু বান্ধৱীসকল এয়া আমাৰ বগা মটৰ তাৰপিছত কাবুলী বুট আৰু মুগ ফলা মুগ এয়া হেৰি কৰি পেলাই প্ৰসাদ বনাই খাম এতিয়া তিয়াই থওঁ সেইটো কাটিম এতিয়া আৰু ইয়াত কাটি তিয়াই থৈ একেবাৰে অসমত যে প্ৰসাদ কলপাতত দিয়া প্ৰসাদ বনাই খাম যে এয়া বুট তিয়াই থৈছোঁ প্ৰসাদ বনাই পিছত খাম তিয়াই থৈছোঁ আমাৰ ঠেকেৰা টেঙাৰ আঞ্জাখন হৈ গ'ল এতিয়া খাব পৰা হৈ গৈছে আজি ঠেকেৰা টেঙাৰ আঞ্জা জোল এনেকৈয়ে খাম এয়া পিঁয়াজ কাটিছোঁ সৰুকৈ আৰু জলকীয়াটো পুৰি লৈছোঁ আৰু এনেকৈ বেঙেনা পুৰি খাই কোনে কোনে ভাল পায় কমেণ্ট ছেকশ্যনত জনাব এইটো বেঙেনাটো পুৰিছোঁ এতিয়া ইয়াৰ লগত পিটিকা কৰি খাম এতিয়া ভাত খাব হৈছে বাই বাই